আজি তার আত্মায় যাতে চিরশান্তি লাভ করে তারে কামনা করে তাক শ্রদ্ধাঞ্জলি জনাইয়া তার দুটিমান গীত গাওঁ আশা কৰিছোঁ সকলোৱে সহযোগ কৰিব একেলগে তাৰ বিষয়ে বিশেষ ক'ব লগা নাই সকলোৱে জানে গতিকে বিশেষ একো নকওঁ অকল তাৰ বিষয়েও কামনা কৰি তাৰ আগ্ৰহৰ কামনা কৰি তাৰ শ্ৰদ্ধাঞ্জলি জনাই এটি গীত গাব গৈছোঁ আৰু মই আমাৰ জুবিন দাই কষ্ট আৰু কিছু লোকগীত গাইছে যিহেতু লোকগীত কোনেও গোৱা নাই তাৰ লোকগীতেৰে মই তাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ খুব ভাল লগা গান সকলোৱে শুনিছোঁ খুব ভাল লগা প্রাণবায়ু ছাড়িয়া যাইবে নদীর কূলে হইবে বাসর অন্তিকালে। সবাই একদিন যাব লাগিব গতিকে
এইখিনিতে এটি ঘোষণা আগবঢ়াবলৈ লৈছোঁ আমাৰ